RB ফিল্ম প্ৰডাকশ্যন চেয়াৰমেনৰ মহানুভৱতা। এয়া চিৰাং জিলাৰ বিষ্ণি মহকুমাৰ অন্তৰ্গত ডঙাপাৰা আশ্ৰয় শিবিৰ। নেৰানেপেৰা বৰষুণৰ লগতে ভূটানৰ বাৰণি পানীয়ে প্লাবিত কৰিছিল এই অঞ্চলসমূহত বসবাস কৰা বহু লোকৰ ঘৰ। চকুৰ ওচৰতে সকলো সপোন যেন ভাঙি পৰিছিল। আশ্ৰয় ল'ব লগা হৈছিল বন্যাত্মই আশ্ৰয় শিবিৰত। আৰু এইবেলি RB ফিল্ম প্ৰডাকশ্যনৰ চেয়াৰমেন ৰিয়া ব্ৰহ্মক দেখা গৈছে এক ব্যতিক্ৰমী ৰূপত। বন্যাত্মক সহায় কৰিবলৈ আগবাঢ়ি আহিলে RB ফিল্ম প্ৰডাকশ্যনৰ চেয়াৰমেন ৰিয়া ব্ৰহ্ম। ডঙাবেটা, লেডুপাৰা আৰু ডঙাগাঁৱত থকা বন্যাত্মৰ আশ্ৰয় শিবিৰত মুঠ 70,000 টকা আগবঢ়ালে বন্যাত্মৰ মাজত। ৰিয়া ব্ৰহ্মৰ এই প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া। নিউজ ডেস্ক, পাব্লিক প্ৰেছ।